খালী ঠাই পূৰ কৰিব দিছে 5 আৰু 5ৰ গসাউ মানে 5 আৰু 5ৰ গসাউ কিমান হ'ব 5 আৰু 5ৰ গসাউ 5 হ'ব কাৰণ 5 আৰু 5ৰ সাধাৰণ উৎপাদক এটাই সেইটো 5 নিজেই ঠিক আছে 5 আৰু 1 ইহঁতৰ সাধাৰণ উৎপাদক মানে এই দুটা সংখ্যাৰ মাজত কমন থকা এটা সংখ্যা যিটো দি নেকি এই দুটাকে আমি হৰণ কৰিব পাৰি আৰু এইটো হাইয়েষ্ট হ'ব লাগিব ডাঙৰ হ'ব লাগিব তো গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউৰ ফুল ফৰ্ম হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক 3 আৰু 9ৰ গসাউ কি হ'ব 3 আৰু 9ৰ গসাউ 3 হ'ব কাৰণ 3ৰে আমি 3ক হৰণ কৰিব পাৰি আৰু 9কো হৰণ কৰিব পাৰি 11 আৰু 13ৰ গসাউ মৌলিক সংখ্যা আৰু 13ৰ মৌলিক সংখ্যা ইহঁতৰ এক আৰু সেই সংখ্যাটো বাহিৰ আৰু বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি তো ইহঁতৰ মাজত এটাই সংখ্যা কমন আহিব এইটো হ'ল 1 দুটা সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ উৎপাদকটো দুটা সংখ্যাৰ উৎপাদক আমি উদাহৰণস্বৰূপে লৈ লওঁ এটা 8 আৰু ধৰি লোৱা 6 কি সংখ্যাৰে ইয়াক বাকী নথকাকৈ ভাগ যাব পাৰে 1 হ'ব 2 হ'ব 3 নহয় 4 হ'ব আৰু 8 6ৰ কি হ'ব 1 2 3 and 6 ইহঁতৰ মাজত কমন কি আছে 2 কমন আছে এইটো ইহঁতৰ কি হ'ব গসাউ কিন্তু কাৰণ এই দুটা সাধাৰণ এই দুটা কমন আহিছে 2 কমন আহিছে আৰু 1ও কমন আহিছে যিকোনো সংখ্যা যি মৌলিক সংখ্যা হয় ধৰি লোৱা 11ৰ উৎপাদক কি হ'ব 1 আৰু 11 নিজেই কাৰণ সেইকাৰণে এইটো নাম হ'ল মৌলিক সংখ্যা ঠিক আছে এতিয়া 13 যদি লওঁ 13ৰ উৎপাদক মানে কি সংখ্যাৰে 13ক ভাগ কৰিব পাৰি 1 আৰু 13 তো ইয়াৰ মাজত যিকোনো সংখ্যা আমি লওঁ তেতিয়া 1টো থাকিবই কমন 1ৰে যিকোনো সংখ্যাক আমি হৰণ কৰিব পাৰি চ' ইয়াতে দুটা সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ উৎপাদকটো হ'ব 1 দুটা পৰস্পৰ মৌলিক সংখ্যা মানে ধৰি লোৱা 3 আৰু 5 এনেকুৱা দুটা পৰস্পৰ মৌলিক সংখ্যা তো পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু এটাই হ'ব এইটো হ'ল 1 নাম্বাৰটো চোৱা সত্য নে অসত্য লিখিব লাগে 17 আৰু 17ৰ 17 আৰু 17ৰ গসাগু 1 এতিয়া চোৱা গসাগু কেনেকৈ উলিয়াওঁ ইয়াতে 17 দিয়া আছে 17ৰ উৎপাদক কি হ'ব 1 আৰু 17 ঠিক আছে ইয়াৰো 1 আৰু 17 আৰু 17ৰ গসাগু তাৰমানে দুটা একে সংখ্যা ছেইম হ'লে ইয়াৰ মাজত থকা সাধাৰণ উৎপাদক কি আছে 1 আৰু 17 তো গসাগু মানে হ'ল আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক এই সাধাৰণ শব্দটোৰ অৰ্থ হ'ল কমন ঠিক আছে ইয়াতে কমন 1ও আছে 17ও আছে তেতিয়াহ'লে আমি ডাঙৰটো ল'ব লাগিব সৰুটো নহয় ডাঙৰ ল'ব লাগিব কাৰণ 17 ল'লে 17ৰ সাধাৰণ উৎপাদক কি হ'ব 17 ইয়াতে ভাবিব লাগে একেই নাই দুটা সংখ্যা যদি ছেম হয় তেতিয়াহ'লে সিহঁতৰ গসাগু সেই নাম্বাৰটোৱে হ'ব এইটো তেতিয়াহ'লে কি হ'ব এইটো ভুল হ'ব এইটো অসত্য হ'ব অসত্যকেইটা মই কাটি দিছোঁ দুটা সংখ্যাৰ সাধাৰণ গুণিতক অসংখ্য থাকে এতিয়া চোৱা দুটা সংখ্যা ধৰি লওঁ মই 2 আৰু 3 তোৰ গুণিতক কি আছে 2 4 6 8 তাৰপিছত 10 12 14 16 18 এনেকৈ গৈ থাকিব শেষ নাই 3 কি হ'ব 3 6 9 12 15 18 21 এনেকৈ গৈ থাকিব তা ইহঁতৰ 2 আৰু 3ৰ সাধাৰণ গুণিতক মানে ইহঁতৰ 2 আৰু 3ৰ গুণিতক কেইটাৰ ভিতৰত সাধাৰণ মানে কমন কি আছে ইয়াতে চোৱা 6
আৰু 6 কমন আছে তাৰপিছত এই 12 কমন আছে তাৰপিছত 18 কমন আছে তো ইয়াতে সুধিছে যে দুটা সংখ্যাৰ সাধাৰণ গুণিতক অসংখ্য থাকে এই দুটা সংখ্যাৰ যে সাধাৰণ গুণিতক আমি পালোঁ ইয়াত কেইটা পালোঁ এটা দুটা আৰু তিনিটা 6 12 আৰু 18 2 and 3 সাধাৰণ গুণিতক এই তিনিটা পালোঁ কিন্তু আমিতো সংখ্যা এপেকে শেষ নহয় গৈয়ে থাকিব সেইকাৰণে এইটো শুদ্ধ হ'ব আমি দুটা সংখ্যাৰ সাধাৰণ গুণিতক অসংখ্য থাকে ইয়াতে চোৱা আৰু চি নাম্বাৰটো 1 আৰু 13ৰ গসাউ 1 এইটো শুদ্ধ হ'ব কাৰণ 1 আৰু 13ৰ গসাউ 1 হ'ব কাৰণ দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাউ সিহঁতৰ পূৰণফলৰ সমান 8 আৰু 25 এইটোৰ উৎপাদক কি হ'ব এইটোৰ উৎপাদক হ'ব 1 2 4 8 আৰু 25ৰ 1 5 25 ইয়াৰ মাজত কমন কি আছে মানে সাধাৰণ এইকেইটা উৎপাদক হয় এইটোৰ এইকেইটা উৎপাদক হয় 25ৰ তো সাধাৰণ উৎপাদক কি হ'ব 1 সেইকাৰণে সাধাৰণ উৎপাদক 1 সিহঁতৰ কমন উৎপাদক 1 থকাৰ কাৰণেহে এই দুটা 8 আৰু 25 কি হ'ব পৰস্পৰ মৌলিক সংখ্যা তো ইহঁতৰ যদি গসাউ ওলাব লাগে তেতিয়াহ'লে আমি কি কৰিম 8 আৰু 25ৰ যদি আমি এনেকৈ ভাগ কৰোঁ তেতিয়াহ'লে 1ৰ বাহিৰে আৰু নাহে তেতিয়াহ'লে সিহঁতে কি কৰিব সিহঁতৰ গসাউ হ'ব 1 তো ইয়াতে কৈছে যে ইহঁতৰ গসাউ সিহঁতৰ পূৰণফলৰ সমান এতিয়া চোৱা ইহঁতৰ গসাউ কিমান 1 আৰু ইহঁতৰ পূৰণফল 8 into 25 1 হ'ব নেকি নহয় তেতিয়াহ'লে এইটো অশুদ্ধ হ'ব দুটা পৰস্পৰ মৌলিক সংখ্যা গসাউ সিহঁতৰ পূৰণফলৰ সমান নহয় দুটা পৰস্পৰ মৌলিক সংখ্যা তেতিয়াই হ'ব যেতিয়া সিহঁতৰ গসাউ 1 হ'ব আৰু সিহঁতৰ পূৰণফলটো 1তকৈ বেছি হ'ব 1 নহ'বই সেইকাৰণে অশুদ্ধ হ'ব যদি এ বিৰ উৎপাদক তেন্তে এ আৰু বিৰ গসাউ এ চাই লোৱা যদি এ বিৰ উৎপাদক তেন্তে এ আৰু বিৰ গসাউ এ তাৰমানে এ বিৰ উৎপাদক 2 এৰ ঠাইত আমি 2 লৈছোঁ বিৰ ঠাইত আমি ধৰি লোৱা 4 লৈছোঁ 2 4ৰ উৎপাদক তেতিয়াহ'লে কৈছে যে এ বিৰ উৎপাদক তেন্তে এ আৰু বিৰ গসাউ এ আৰু বিৰ এ আৰু বিৰ গসাউ এ তাৰমানে 2 আৰু 4ৰ গসাউ 2 2ৰ উৎপাদক কি হ'ব 1 2 4ৰ উৎপাদক 1 2 and 4 এতিয়া চোৱা সাধাৰণ কি আছে এইটো 2 কাক বুজাইছোঁ 2 এক বুজাইছোঁ সেইটোৱে কৈছে 2 আৰু 4ৰ উৎপাদক মানে এ আৰু বিৰ উৎপাদক তেন্তে যদি এ বিৰ উৎপাদক হয় তেন্তে এ আৰু বিৰ গসাউ এ হ'ব এই উৎপাদকটোৱে গসাউ হ'ব ঠিক আছে এইটো শুদ্ধ